নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বিহু বুলি অকণমান কিবা অলপ বনালোঁ, অলপ মানে দুটাহে বনাইছোঁ দেই। নাৰিকলৰ লাড়ু বনালোঁ আৰু বনালোঁ মই মালপোৰা মানে পিঠাগুড়ি আৰু গুড় আগদিনাখনেই তিয়াই থৈছিলোঁ আৰু লগতে মই চবগুটি ইলাচি আৰু মই দিছিলোঁ আৰু কি দিছিলোঁ নাৰিকলৰ গুড়ি দিছিলোঁ ভাজি পেলাই আৰু আমল তাজা গাখীৰ দি দিছিলোঁ। কেনেকুৱা হৈছে নাজানো আৰু দেখিবলৈ ভাল হৈছে নে বাৰু কমেণ্ট কৰিব দেই। আৰু ল'ৰাই এইবাৰ বিহু নাচিবলৈ পূৰা উৎপাত কৰিছে আৰু দেই। চুৰিয়া পিন্ধি দিব লাগে পূৰা ধুমধাম। তাৰপৰা আমাৰ গাঁৱৰে হুঁচৰি মাৰিছিলে। আমাৰ গাঁওখন যিহেতু বহুত ডাঙৰ, ঘৰে ঘৰে মাৰিবলৈ অকণমান দিগদাৰ হয়, সেইকাৰণে আমাৰ ওচৰতে ৰংগমঞ্চ আছে, তাতে মাৰিছে। ল'ৰাই একদম পূৰা ঠেং ঠেঙি নাচিছে। চাওকচোন আপোনালোকে ভিডিঅ'টো আগবঢ়ালোঁ, চাই কেনেকুৱা পাই জানো বাৰু। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বিদায়।